কি হ'ল এতিয়া ঘটনাটো মানে মোৰতো মাঞ্জাৰ পৰা আহিছে আৰু মোৰ চাইড আহিছে মইতো আৰু টেম্পোবিলাকতো মোৰ চাইডতে আহি গ'ল আৰু সেইটো কাৰণে মই হেণ্ড ব্ৰেক কিবা টানিছোঁ এনেকৈ গাড়ীটো পাতি গ'ল আৰু অলপ কিবা পিছততো সিহঁতৰ কাৰণে লাগি গ'ল। আপোনাৰ গাড়ীত কিমানজন আছিলে? একজনে আছে মোৰ অকলে। আৰু টেম্পোতে কিমান আছিলে? টেম্পোতে দুইজন আছে। দুইজন আছে মোৰ চোৱা আৰু গিৰা সময়তেও মই চিটবেল্ট আছে না আৰু হেণ্ড ব্ৰেক মই টানিছোঁ আকৌ ষ্টাৰ্টো মই একবাৰ কৰি দিছোঁ আৰু সিহঁতৰ কাৰণে চাইছোঁ অলপ চলপ ইনজুৰ আছে এনেকৈ চাইছোঁ আৰু মই আৰু ইয়াত কিবা লোকেলবিলাক আছে একজন দুজন সিহঁতৰ কাৰণেতো এনেকুৱা কৰিবলগীয়া কি কি কৈছে আৰু সিহঁতে আৰু মোৰ কাৰণে মোৰ ভাইটো অলপ তাৰ পৰা ইয়াত লৈ গৈছে আৰু মাৰা মাৰি নালাগে সেইটো কাৰণে আৰু ইনজুৰ হোৱা নাই একো হোৱা নাই। গাড়ী কিবা এয়াৰবেগ সেইবিলাক খুলিছে নেকি? গাড়ীটো মানে বৰ্তমানটো গাড়ীটো মানে এয়াৰবেগ নাই। এয়াৰবেগ নাই। মোৰতো হেণ্ড ব্ৰেক খোজাৰ কাৰণেহে সিহঁতৰ বাচিছোঁ। বাচিছে। এতিয়া ভুলটো কাৰ আছিলে? ভুলটো সিহঁতৰে আছে। আপুনি নিজৰ ৰাস্তাৰ পৰা আহিছে নেকি? নিজৰ ৰাস্তা আহিছে সিহঁতৰ মোৰ ৰাস্তাতে আহি গ'ল আৰু। আপোনাৰ নাম কি হয়? আৰবমন বে। ক'ত থাকে? চেণ্টাৰ। ডিপুত কেতিয়া আহিছে ফেষ্টিভেলৰ কাৰণে? ফেষ্টিভেল কাৰণে। কিমান সময়ৰ ঘটনা এইটো? 8:39 এনেকৈ হ'ব। নাই নিচিনা। মইতো টাইম চোৱা নাই আৰু। এতিয়া বাকী সিটো টিমটো ক'ত আছে? টিমটো এইটো অটো পাৰ্টিটো হস্পিটেল লৈ গৈছে। সিহঁতে ক'ৰ মানুহ হয় গম পায়? নাপায়। কথা পাতিব পাইছে সিহঁতৰ লগত? সিহঁতৰ লগত কথাও পাতিব পৰা নাই। সিহঁতৰ খং আছিলে না একজন দুজন আৰু মোৰ কিবা লগৰীয়াবিলাক আছে আৰু সিহঁতৰ কাৰণে সিহঁতৰহে মানে তাৰ ৰাস্তালৈকে লৈ গৈছে আৰু এইটো সিহঁতৰ ইনজিঅৰ আৰু হৈছে নেকি? হাত চাত অলপ চলপ ইনজিঅৰ আছে। মানুহটো একো হোৱা নাই? একো হোৱা নাই। মৰাটো নাই? মৰাটো নাই। বৰ্তমান হস্পিটাল লৈ গৈছে মানে? হস্পিটাল লৈ গৈছে সিহঁতক। এতিয়া বৰ্তমান পুলিচে কি কৈছে আপোনালোকৰ এতিয়া কি কৰিম বুলি? সিহঁতৰ কাৰণে অলপ চাম আমি মেডিকেলটো আমি চাই ল'ম আৰু আপোনালোকে চাব ন? ঠিক আছে হ'ব।